यो 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 ए रूपाली पकड़ मेरी डाली ए रूपाली माई माई कत गली माई आके दिनु माई आज काची बिहु हो न्या काची बिहु আজি কেৱাই নহয় মাই মই মাত্ৰ ক্ৰিকেট খেলবা গেছলো যাওতে দেখো হেমামে কলা কি কাची বিহুত বলে কিবা চুৰ কৰে হয় না মাই চুৰ কৰাৰ কথা কৈছে তই কাची বিহুত দিনে এই থকি চুৰ কৰবে যায় সৰু সৰু চলি গিলে মাই মই যাম নে ক'ত যায় তই ক'ত যা কেনে নকৰা মাই বছৰে মোৰ আগবাৰে আহে এই বিহুটো তাতো তই যাবা এতিয়া মোৰ কথা নাই বাপে খুদ দে বাপে যদি যাবা দে যাবি যা কি কয় মা কচাই ৰমা দেউতা খুদি আংগৰা কি দি হব চলটোৰ লগতো ধৰবেই নৰি মনটো ইচ্ছানে আৰু কান্দা দেখাব ইচ্ছানে হাঁহ দেখাব ইয়াত যা ঘণ্টা চলে যি কৰা ক'ত থাক দেউতা হাও তোৰ আৰু কি হলে এনেকে দাউৰি আছে দি দেউতা আজি থকি চুৰ কৰিব যাম নে মই থকি চুৰ কৰবে ক'ত যায় থকি চুৰ কৰবে হাও কি ক'ত যায় হেমা মাতৰ লগত যাম আকা লাগে হেমা মাতৰ লগত যাবি ৰ কিন্তু ক'ত যাবি এঘণ্টা তই আকৌ বুজিয়ে নাপা আজি কাতি বিহু নহয় তাৰ কাৰণে থকি চুৰ কৰিব যাম তাকে কৈ আছো তোক কাতি বিহুৰ কাৰণে থকি চুৰ কৰিব যাবি তাকে কওঁ তই যাবি যা কি আৰু তই সঁচাই নে যাবি যা তন্দৰ বয়সত আমিও গেছলো নে দে মই হেমামক কৈ থৈ আহো দে যাম বুলি যা যা 10 টকা এটা নেথাকে 10 টকা আৰু কি লাগে তোক যাওঁতে চিপছ খাই যাম দিয়ে নেথাকে এই কুকুৰ তই এইমাত্ৰ জিপেৰে ভাতকেইটা খাই থ না আৰু চিপছ খাম বুলি কৈছে দি কেনে কৰে নালাগে দে ৰকাত চলি এইমাত্ৰ ভাতকেইটা খাই উঠছি আৰু চিপছ খাই কি গুচি মা পতক হাঁহি মাৰি চাহে আজি কেৱাই কি নাইৰা ৰাজ কৰিব নালাগে দে কৈছো কি তাৰ মানে কি জানা ৰমেশ ৰাপি তোক মই সেইদিনা প্ৰপ'জ কৰিলো তাইক নাম্বাৰটো খুজিছিলো নাম্বাৰটো দিছি ৰ সেইকাৰণে মোৰ হাঁহি উঠিছে অলপমান কি কয় ঘণ্টা ৰমেশ ৰাপি তোক নাম্বাৰ দিবেলা তাতে এটা কেছ আছে ৰ ঘণ্টা কেছ আছে কি তাৰ মানে মইতো মেছেজ লিখিব নাজানো তই জানাই মই ভইচ মেছেজতে ক'লো গুড মৰ্ণিং জান বুলি তাৰপিছত ঘণ্টা কিবা ৰিপ্লাই দিছি কি বুলি দিছি কিবা GDMRNG বুলি দিছি মই আকৌ বুজি পোৱা নাই গুচি মই তোক গুড মৰ্ণিং বুলি লিখি দিছি শৰ্টকে লিখি দিছি কেৱল কি কয় ঘণ্টা তেনেহ'লে তই আকৌ বুজি নাপায় মেছেজ তই আপি ভাল পা বৰ বইনাৰ বুজি হাঁহি নাচাকে আৰু কাট খাৱাৰ তাতে আৰু হাঁহিব লগা কি হ'ল বুজি নাপা বুলি কৈছো তোক মই কৈছো মই বুজি নাপা বুলি মেছেজ হ'লেও ঘণ্টা তই আৰু আপি ভাল পা তই মেছেজে দেখতে নাজানা হাঁহি নাচাকে তোক নামাত দিম বইনাৰ লালা তোক নামাত দিম কি দুগুটি মোক কি কৰিছে ইয়াতে আহিলে আৰু ৰকাত খাওঁতা কি কৰিম দেখা নাই নেকি তই বহি থাকা মোৰ মাই হাঁচা ইয়াৰ কি হলে কি আংকে উঠছে কিন্তু তাৰ মানে কি জানা এই বোলে ৰমেশ ৰাপি তোক বোলে বতাইছি বতাৰ পিছত মেছেজ দিছে বোলে ৰমেশ ৰাপি তই গুড মৰ্ণিং বুলি গুড মৰ্ণিংটো পঢ়িবা জানা নাই তাকে মই হাঁহিলো সেইকাৰণে তাৰ খং উঠছি সেইকাৰণে তোৰ খং উঠি আছে একো নহয় দে বুজি পাও নাই লাহে লাহে পাৱা ভাবি মাক চকলা তোৰ হাঁহিবি বইনে লালা আকৌ হাঁহিবা গেলি দে আজি কাতি বিহু বুলি গম পা না নাই কি কয় মাক চকলাই কাতি বিহু আজি মই গমেই নাপা দেখোন ৰ ঘণ্টা মই যাওঁ ঘৰত মাইনলি এটা টেকবো কৈ আছে আনি দাং গৈ আৰু লগত টেঙা চবত টেঙা লাগিব পাৰে আনি দাং গৈ দে যাওঁ দে মই তই নাথাক কি হ'ব ইয়াৰ লগতো সি গমেই পাওঁ নাই এতিয়াহে খবৰ পাইছে সি আমি দিনে হ'লে জয়ৰামৰ দোকানকে যাওঁ আকাম আকাপ চাহ আহো যাওঁ হেমামে ধুনু দেখো না কি আহিলি তই সেইটোতো যাবা দিছি দে তোৰ লগত আৰু দেহাও যাব নে দেহা আমাৰ তাতে আছে মামা তোৰা দেহা ধুনু আছে আগবঢ়া দেহা তই কি কৰিছে এন্ধাত আছিলি ৰ কাগজৰ গাড়ী এখন বনাই দি আছিলে হেমামে হয় নেকি দে আজি উৰবি থকি চুৰ কৰিব যাম যা এতিয়া মই যাওঁ দে ধুনু তই যা দেৰি নকৰবি অলপ সোনকালে আহিবি ৰাতি হলে আকৌ মোক মায়ে যাবা নেদবো হ'ব দে সোনকালে আহিম দে মই ধুনু কি এখন আৰু কি কৰা আগে থকি দিয়া চব মানুহ দেখো ঘৰত থকি দিছি বাটে বাটে থকি দিছি তুলসীৰ তলে তলে তই আৰু ক'ত থকি দিবে যায় আগে কাতি বিহুত থকি খান ধানৰ খেতিত দে তাৰপিছত ঘৰে ঘৰে বাটে বাটে তুলসীৰ তলত দে গম পাইছে কি কয় মই আকৌ গমে পোৱা নাছিলো এতিয়া ধানৰ খেতিত গেলি যাওঁ টচটো লৈ যাও নেকি নালগিয়া জোনাক ৰাতি এটা আমি থকি খান দিবি আছো এই থকি খান কোনে খাব এই থকি খান ধুনু কোনো নাখায়ে এই থকি খান আৰু চুৰ কৰিবও নাপায় কি কয় চুৰ কৰিব নাপায় আৰু ধান খিনি যাতে ভাল হয় সেইকাৰণে আমাৰ ইয়াতে থকি খান দিয়া যায় গম পাইছে গম পাইছো দে দেউতা দেউতা বেছি আগত দেখি নাচবি খাপ চাপ থাকিব পাৰে ইয়াতে দি দেউৰা ভগৱান ধান খিনি যাতে অলপমান ভাল হয় হ'ব দে এতিয়া ভাল হ'ব ভাল হলে ভালে আছো মই এতিয়া হেমা মাৰো দিয়া তোৰ লগত যাম গৈ দে যা ঘণ্টা চলিৰ শান্তি নাই এক জেগাত